কুৱেশ্যন নম্বৰ 1 পৃথিৱীৰ সবাতোকৈ ডাঙৰ ধৰ্মগ্ৰন্থখন কি ৰাইট এনসাৰ অপচন বি মহাভাৰত কুৱেশ্যন নম্বৰ 2 বিশ্বৰ আটাইতকৈ পুৰণি ধৰ্মটো কি ৰাইট এনসাৰ অপচন এ হিন্দু ধৰ্ম কুৱেশ্যন নম্বৰ 3 আটাইতকৈ পুৰণি বেদ কোনখন ৰাইট এনসাৰ অপচন সি ঋগ্বেদ কুৱেশ্যন নম্বৰ 4 ভগৱান শ্ৰীৰামে কোন যুগত অৱতাৰ ধাৰণ কৰিছিল ৰাইট এনসাৰ অপচন এ ত্ৰেতা যুগত কুৱেশ্যন নম্বৰ 5 ভাৰতৰ ৰাষ্ট্ৰীয় ঐতিহ্য জন্তু কি ৰাইট এনসাৰ অপচন এ হাতী কুৱেশ্যন নম্বৰ 6 ভাৰতৰ ৰাষ্ট্ৰীয় নদী কি ৰাইট এনসাৰ অপচন বি গংগা নদী কুৱেশ্যন নম্বৰ 7 বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতি গৰাকী কোন ৰাইট এনসাৰ অপচন এ জগদীপ ধনখৰ কুৱেশ্যন নম্বৰ 8 ভাৰতৰ বৰ্তমান বিত্তমন্ত্ৰী কোন ৰাইট এনসাৰ অপচন বি নিৰ্মলা সীতাৰামন কুৱেশ্যন নম্বৰ 9 বৰ্তমান অসমৰ জিলা কেইখন ৰাইট এনসাৰ অপচন সি 31খন কুৱেশ্যন নম্বৰ 10 2023 বৰ্ষত ভাৰতৰ আটাইতকৈ ধনী ব্যক্তিগৰাকী কোন ৰাইট এনসাৰ অপচন এ মুকেশ আম্বানী কুৱেশ্যন নম্বৰ 11 ভাৰতৰ সৰ্বাধিক জনসংখ্যাৰ ৰাজ্য কোনখন ৰাইট এনসাৰ অপচন বি উত্তৰ প্ৰদেশ কুৱেশ্যন নম্বৰ 12 দুৰান্দো লাইন কোন দুখন দেশৰ মাজত অৱস্থিত ৰাইট এনসাৰ অপচন বি ভাৰত আৰু আফগানিস্তান কুৱেশ্যন নম্বৰ 13 কোনখন নদীক দক্ষিণ ভাৰতৰ গংগা বুলি কোৱা হয় ৰাইট এনসাৰ অপচন এ গদাবৰী কুৱেশ্যন নম্বৰ 14 অসমৰ একমাত্ৰ সাৰ কাৰখানাটো ক'ত আছে ৰাইট এনসাৰ অপচন বি নামৰূপত কুৱেশ্যন নম্বৰ 15 যমুনা কোনখন নদীৰ পাৰত অৱস্থিত ৰাইট এনসাৰ অপচন বি দিল্লীত কুৱেশ্যন নম্বৰ 16 চিপাহী বিদ্ৰোহ কেতিয়া হৈছিল ৰাইট এনসাৰ অপচন এ 1857 চনত কুৱেশ্যন নম্বৰ 17 মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম এই বিখ্যাত বাণীটো কোনে দিছিল ৰাইট এনসাৰ অপচন এ সুভাষ চন্দ্ৰ বোস কুৱেশ্যন নম্বৰ 18 চীন ভাৰতৰ মাজত কিমান চনত যুদ্ধ আৰম্ভ হৈছিল ৰাইট এনসাৰ অপচন এ 1962 চনত কুৱেশ্যন নম্বৰ 19 অসমৰ শেষ ৰাজধানী ক'ত আছিল ৰাইট এনসাৰ অপচন এ যোৰহাটত কুৱেশ্যন নম্বৰ 20
অসম বিধানসভাৰ আসন কেইখন ৰাইট এনসাৰ অপশন বি 126খন